হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? খবৰ নিশ্চয় ভাল। আজি এতিয়া মই ছোৱালীজনীক স্কুলত থ'বলৈ গৈ আছোঁ। স্কুলত মই থৈ আহি ভাবিলোঁ আপোনালোকৰ মাজত এটা ৰেচিপিয়ে আজি বনাওঁ। ধুনীয়াকৈ ভেন্দি ধুই ল'লোঁ। ভেন্দিৰ সোৱাদ লগা এটা ৰেচিপি। এতিয়া ভেন্দিখিনি কাটি ল'ম ধুনীয়াকৈ। কাটি লোৱা হৈ গ'ল। ইয়াত মই এতিয়া হালধি গুড়ি অকণমান, জিৰা গুড়ি অকণমান, ধনিয়া গুড়ি অকণমান আৰু নিমখ অকণমান আৰু শেষত ৰেড চিলি অকণমান। মই এতিয়া ভেন্দিখিনি ধুনীয়াকৈ হাতেৰে মিলাই দি দিছোঁ। গোটেইখিনিত লাগি যোৱাকৈ মিলাব লাগিব। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগবাঢ়ি যোৱাত সহায় কৰিব। এয়া মই ধুনীয়াকৈ এইখিনি বেচন নহয় আটাৰ গুড়ি মই ধুনীয়াকৈ মছলা পাতি দি মিলাই লৈছোঁ। মোৰ তেল গৰম হৈ গ'ল। এতিয়া মই ভেন্দি দি দিছোঁ তাত তেলত। এয়া মোৰ ভেন্দিৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত বনাই চাব, কেনেকুৱা পায় প্লিজ কমেণ্ট কৰিব। এয়া আপোনালোকে দেখিছে ইমান ধুনীয়া হৈছে, খাবলৈও টেষ্টি হৈছিলে। আৰু এই কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন। স্কিন পেইণ্টিং কৰা হয়, কাৰোবাক যদি লাগে মোক প্লিজ কমেণ্ট কৰিব। কমেণ্টত দামটো সুধিব। মই এতিয়া দামটো কৈ নিদিওঁ, আপোনালোকে কেনে লাগিছে কমেণ্ট কৰিব। আজিৰ ভিডিঅ'টো ইমানে আছিলে। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজত। বাই বাই।